মৰমৰ শিক্ষাৰ্থীসকল, তোমালোকক মোৰ ইউটিউব চেনেল পাঠশালালৈ নতুন এটা ভিডিঅ'ৰ সৈতে স্বাগতম জনালোঁ। আজি আমি ক্লাছ 6ৰ লেচন 8 ফ্ৰেণ্ডছ কবিতাটো আলোচনা কৰিম। এই কবিতাটো আলোচনা কৰাৰ আগতে আমাক প্ৰি এক্টিভিটি কিছুমান দিছে। তাৰে প্ৰথমটো আমি আলোচনা কৰোঁ আহা। হোৱাট কামছ টু ইয়'ৰ মাইণ্ড when you think of the word friendship? Write your ideas in the blank circles. অৰ্থাৎ ফ্ৰেণ্ডশ্বিপ বা বন্ধুত্ব বুলি ক'লে তোমালোকৰ মনলৈ কেনেকুৱা ধৰণৰ চিন্তাধাৰাৰ সৃষ্টি হয় সেই সম্পৰ্কে তলত খালী ঠাই দিয়া হৈছে, সেইখিনিত আমি পূৰাব লাগে। বন্ধুত্ব এনে এটা শব্দ যাৰ সহায়ত আমি জীৱনত বহুত ভাল কামো কৰিব পাৰোঁ, আৰু বন্ধুত্ব এনেকুৱা দেখা পোৱা যায় জীৱনৰ বেয়া সময়তো সেই বন্ধুজনে আমাক উৎসাহ প্ৰদান কৰি ভাল সৎ পথত আগুৱাই নিব পাৰে। কিন্তু আমি বন্ধুত্ব চিনি পোৱাত সদায় সতৰ্ক হ'ব লাগে। তোমালোকৰ প্ৰত্যেকৰে নিশ্চয় একোজন ভাল বন্ধু আছে, নহয় জানো? সকলোৰে বন্ধুত্বৰ সংজ্ঞা পৃথক হয়, তথাপিও বন্ধুত্ব বুলি ক'লে আমাৰ মনলৈ সততাই আহে। বন্ধুজন সহায়কাৰী হ'ব লাগে, হেল্পফুল, কেয়াৰিং হ'ব লাগে, মৰম দয়া, কাইণ্ড হ'ব লাগে, নম্ৰ ভদ্ৰ, অনেষ্ট হ'ব লাগে, আৰু সততা অৰ্থাৎ সৎ মনোভাৱেৰে বন্ধুত্ব স্থাপন কৰিব লাগে, য'ত কোনো ধৰণৰ স্বাৰ্থ নাথাকে। গতিকে আমি খালী ঠাইখিনিত হেল্পফুল, কাইণ্ড, কেয়াৰিং আৰু অনেষ্ট এইকেইটাই লিখিছোঁ। তাৰ উপৰি তোমালোকৰ মনত যি ধৰণৰ ভাৱ আহে তোমালোকে লিখিব পাৰা। নেক্সট আমাক দিছে ৰিড দ্য ৱৰ্ডছ, পুট এ টিক ইন দ্য বক্স নিয়াৰ ইচ ৱৰ্ড হোৱাট ইউ কেন ইউজ টু ডেছক্ৰাইব ইয়'ৰ ফ্ৰেণ্ডছ। তলত কিছুমান শব্দ দিছে, সেই শব্দসমূহৰ কোনখিনি শব্দ তুমি বন্ধুত্বৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিবা বা এজন বন্ধুক তুমি বৰ্ণনা দিব বিচাৰিবা সেইসমূহত তোমাক টিক মাৰিবলৈ দিছে। গতিকে চাওঁচোন আহা কোনখিনি শব্দ আমি বন্ধুত্ব এজনৰ বৰ্ণনা দিবৰ কাৰণে ব্যৱহাৰ কৰিম। প্ৰথমটো দিয়া আছে ট্ৰাষ্ট ৱৰ্থি অৰ্থাৎ বিশ্বাসযোগ্য, আনৰিলায়েবল এইটো কেতিয়াও আমি বন্ধুত্ব ডেফিনেশ্যন দিব নোৱাৰোঁ, আনচেলফিছ অৰ্থাৎ কোনো স্বাৰ্থ নাথাকে, এইটো আমাৰ শুদ্ধ, আনকেয়াৰিং এইটো হ'বই নোৱাৰে, বন্ধুত্ব বুলি ক'লে কেয়াৰিং লাগিবই, গতিকে এইটো নহয়, ছাপৰ্টিভ য়েছ সদায় ভাল কামত উৎসাহ প্ৰদান কৰিব লাগিব, ছাপৰ্ট কৰিব লাগিব, দেন কেয়াৰিং মৰম কৰা, সকলো সময়তে বিপদত সহায় কৰা, হেল্পফুল, কাইণ্ড দয়ালু প্ৰকৃতিৰ হ'ব লাগিব। নেক্সট দুটা দিছে আনহেল্পফুল আৰু ইনডিফাৰেণ্ট, এইটো কেতিয়াও বন্ধুত্বৰ ডেফিনেশ্যন হ'ব নোৱাৰে। এইখিনি আছিল আমাৰ প্ৰি এক্টিভিটি। এতিয়া আমি কবিতাটো পাঠ কৰোঁ। দ্য পয়েম নেম ইজ ফ্ৰেণ্ডছ। হাউ গুড টু লাই এ লিটল হোৱাইল and look up through the tree. The sky is like a kind big smile bent sweetly over me. The sunshine flickers through the lace of leaves above my head and kisses me upon the face like mother before bed. The wind comes stealing over the grass to spur pretty things, and though I cannot see him pass, I feel his careful wings. So many gentle friends are near, whom one can scarcely see. A child should never feel a fear, whatever he may be. The poet is Abu Farwell Brown. নেক্সট আমি কবিতাটোৰ অসমীয়া ভাঙনি ৱৰ্ড মিনিং আলোচনা কৰিম। তেতিয়ালৈকে সকলো ভালে থাকা, অধ্যয়ন কৰি থাকা। থেংক ইউ।